নমস্কাৰ গাইজ, আজি আমাক এখন দোকানৰ পৰা ইনভাইট কৰিছে মা ফুডৱেৰ ষ্ট'ৰ। সেইখন হয় হাজো ৰোডৰ অমিয়াপুৰত। চ' আমি তাত যাওঁ, কিবা এটা দোকানৰ ওপৰত ভিত্তি কৰি এপ এটা লঞ্চ কৰিব, ৱেবছাইট এটা লঞ্চ কৰিব। চ' আপোনালোকে আহক, সেইটোত যাই চাওঁ কি এপ হয় তাৰ বিষয়ে অলপ। আমি আহি পালোঁ দোকান। তো এইখন হৈছে দোকান। তো নলবাৰী হাজো ৰোডত আছে। হাজো ৰোডৰ পৰা অকণমান আহি আপোনালোকৰ অমিয়াপুৰৰ চক যোগ্য ভঙৰ চক যিটো আছে, তাতে এইখন নতুনকৈ আমাৰ দাদাহঁতৰ দোকান খুলিছে। এইখনত আহক, আপোনালোকে জোতা চেণ্ডেল যি লাগে আৰু এইখনত পাই যাব, সকলোবোৰ এভেইলেবল আছে। আৰু আপোনালোকে যদি এইখনত আহিবলৈ নহয়, ঘৰৰ পৰা আমি কিবা অনলাইন মানে হোম ডেলিভাৰী ল'ম। ৱেবছাইট খোলা হৈছে, এই দোকানখনৰ জৰিয়তে এটা ৱেবছাইট খোলা হৈছে। সেই ৱেবছাইটটোত আপোনালোকে যেনেকৈ ফ্লিপকাৰ্ট, মিছত আপোনালোকে অৰ্ডাৰ দিব পাৰিব। আমাৰ দাদা আছে, তো দাদাক আমি কিছুমান কথা সুধিম দোকানৰ বিষয়। তো কোন নমস্কাৰ, আমাৰ ইয়াত দাদা দোকানখন আৰু এই দোকানখনৰ জৰিয়তে এটা ৱেবছাইটটো নতুনকৈ খোলা হৈছে। এই ৱেবছাইটটো মানে কেনেকৈ মানে চিষ্টেমটো এই ৱেবছাইটটোত আপোনাৰ হ'লচেলত মাল পাই যাব, মানে নাইটি, এডিডাছ এইবিলাক চব স্লিপাৰ এইবিলাক চব হ'লচেল ৰেটত পাই যাব। তো আপোনালোকে হোম ডেলিভাৰী হ'ব, হোম ডেলিভাৰী হ'ব, ঘৰতে গৈ মানে এইটো অৰ্ডাৰ কৰিব লাগিব। আৰু অফলাইনত যিটো অফলাইনৰ এটা স্পেচিয়েল ডিছকাউণ্ট পাই যাব ইয়াতে। তো আপোনালোকে আহক দোকানখনত, তো ভাল ভাল মাল আছে ইয়াত পাই যাব। জোতা চেণ্ডেল বহুত কম দামত পাই যাব। কি কি কোম্পানী আছে? নাইকি, এডিডাছ এইবিলাক পাব, তাৰপিছত লাইট, একুৱালাইট এইবিলাকো পাব, কেম্পাছ, পাৰ্ক চব পাই যাব ইয়াত। দোকানতো আহক, দোকানতো এভেইলেবল মাল পোৱা যাব। আৰু আজি যিটো ৱেবছাইট এপিক মাৰ্ক বুলি আজি লঞ্চ কৰা হৈছে, সেইবাবে এটা আজি চেলিব্ৰেশ্যন ৰাখিছে। আহক আমি সকলোৱে মিলি চেলিব্ৰেশ্যনটো কৰি লওঁ। তো আমাৰ লগত আছে অন্য ভাই, তো ৱেবছাইটটোৰ কথা আমি অলপমান জানিম। এইটো আমাৰ ৱেবছাইটৰ লগতো আৰু যিটো আমাৰ ৱেবছাইটটো আমাৰ এইটো ধৰা কেইটামান হোম পেজ আছে, তাৰপৰা কেটেগৰী মেন ওমেন শ্বপিং কৰিব আৰু তাৰপৰা টি চাৰ্ট, চাৰ্ট, পেণ্ট, জোতা, শ্বুজ চব একদম কম দামত পাই যাব, একদম লিগেল প্ৰাইচত পাই যাব। আমাৰ কিছুমান মই এনে দেখাইছোঁ, এনে কিছুমান বস্তু আছে, চেণ্ডেল আৰু চব ইয়াতে ডিছকাউণ্ট থাকব। চেনেলৰ পৰা যদি আহে আমি নিশ্চয় কুপন কৰি এটা দিম, নিশ্চয় ডিছকাউণ্ট পাব। আৰু এৰে চব চাইজে এভেইলেবল আছে, গোটাইছে ইয়াতে ভিডিঅ' দেখানে গোটাইছে চাইজে এভেইলেবল পাব আপুনি। এইখিনি আমি বাৰু চেঞ্জ কৰিম পিছত। বাকী এইখিনি কণ্টেক্ট আছে, এবাউট আছে, কণ্টেক্ট আছে আৰু ছেকেণ্ড হেণ্ড ফোন চব পাব। যদি আইফোন লাগে বা বেলেগ ধৰণৰ ফোন লাগে কম দামত ভাল কোৱালিটিৰ, তেতিয়াহ'লে আমাৰ ওচৰত পাই যাব। যি বিচাৰে তাতে পাই যাব। এপটো আজিও লঞ্চ হ'ব, আজিও লঞ্চ প্লে ষ্টৰত ধৰক একদিন চেষ্টা চলি আছে। এপটোৰ ফুল ফৰ্মটো কৈ দিব। এপটোৰ ফুল ফৰ্মটো হ'ল এপি, এ ফৰ এনালাইচিছ, পি ফৰ প্লেনিং, আই ফৰ ইমপ্লিমেণ্টেশ্যন আৰু চি ফৰ কণ্ট্ৰল। এনালাইচিছ, প্লেনিং, ইমপ্লিমেণ্টেশ্যন আৰু কণ্ট্ৰল। তো আজি যিটো ৱেবছাইট লঞ্চ কৰা হৈছে গাইজ, তো আপোনালোকে আমাৰ ভিডিঅ'ত ডেছক্ৰিপশ্যনত পাব। তো আপোনালোকে ৱেবছাইটটো চলাই চাওক, যদি আপোনালোকৰ ভাল লাগে তো এভেইলেবল মাল পোৱা যাব। আপোনালোকে কম প্ৰাইজত অৰ্ডাৰ দিব পাৰে। আৰু লগতে গাইজ ছেকেণ্ড হেণ্ড মোবাইল পাব, আইফোন, ওৱান প্লাছ আপোনালোকে বিভিন্ন ধৰণৰ মোবাইল পাব। আপোনালোকে কম প্ৰাইজত অৰ্ডাৰ দিব পাৰে।